হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ৰেচিপিটো হৈছে শেৱালি ফুল সৰু মাছৰ সৈতে। বলকচোন তেন্তে ভিডিঅ'টোৰ মাজলৈ মইনো এই ৰেচিপিটো কেনেদৰে বনাওঁ। প্ৰথমতে মাছখিনি মই ভাজি ল'ম, ভালকৈ ভাজি ল'ম, ডিপ ফ্ৰাই কৰি ল'ম। আৰু একেটা কেৰাহীতে মই শেৱালি ফুলৰ টেষ্টি ৰেচিপিটো বনাম, তেতিয়াহ'লে বেছি টেষ্ট হ'ব। আৰু মাছখিনি ভাজি হৈ যোৱাৰ পিছত এনেদৰে প্লেট এখনত মই উঠাই ৰাখিলোঁ। আৰু এতিয়া মই শেৱালি ফুল ইমানখিনি লৈছোঁ। মই এইবাৰৰে হয়, শুকাই থোৱা হৈছিলে আৰু অকণমান বেছি শুকাই আছে যে, সেইবাবে মই পানীত তিয়াই থ'ম 5 মিনিটমান সময়ৰ বাবে। যদিহে কম তিতা হয় তেতিয়াহ'লে বেছি সময় তিয়াই থ'ব। এনেদৰে চাইছোঁ চাফাই আছে, ধুনীয়াকৈ পানীখিনি গুচি গৈছে যিখিনি আছিলে। তাৰপিছত মই ইয়াতে পিঁয়াজ দি দিছোঁ, এনেদৰে কাটি লৈছিলোঁ। আৰু একেটা কেৰাহীতে মই মাছ ভজা কেৰাহীটোতে পিঁয়াজখিনি দি লৈছোঁ, লৈ মই অকণমান সময় ভাজি ল'ম, 2-3 মিনিটমান সময় ভাজি ল'ম। আৰু তিয়াই থোৱা ফুলখিনি মই প্লেট এখনত ভালকৈ পানীটো নোহোৱাকৈ উঠাই লৈছোঁ। আৰু এতিয়া মই ফুলখিনি ইয়াতে শেৱালি ফুলখিনি ইয়াতে দি দিলোঁ, দি মই 2-3 মিনিটমান সময়ৰ বাবে ভাজি ল'ম। আৰু এনেদৰে আৰু জলকীয়া এটা দি দিছোঁ, সোৱাদ অনুসৰি আপোনালোকে যিমানখিনি খাই দিব। আৰু এইখিনি মই হালধি আৰু নিমখ জোখ অনুসৰি ইয়াতে দি দিলোঁ, দি 3 বা 4 মিনিটমান সময়ৰ বাবে ভাজি থাকিম। আৰু জুইটো মই মিডিয়াম কৰি লৈছোঁ। এনেদৰে ভাজি হৈ যোৱাৰ পিছত মাছখিনি যে ভাজি থৈছিলোঁ, এইখিনি প্লেটত নমাই থৈছিলোঁ যে, এইখিনি এতিয়া মই ইয়াত কৰি দিলোঁ ইয়াতে। এনেদৰে তাৰপিছত মাছখিনি দিয়াৰ পিছত 2 বা 3 মিনিটমান সময় লৰাই ল'লে হৈ যাব, যিহেতু মাছখিনিও ভাজি লৈছোঁ। আৰু ইয়াত দেখিছেনে হৈয়ে গ'ল, অতি কম সময়তে আৰু বহুত টেষ্টি ৰেচিপি হয় শেৱালি ফুলৰ। খাই চাবচোন যদিহে খাই চোৱা নাই এবাৰো, বিৰাট টেষ্টি হয়। আৰু শেৱালি ফুলৰ বেলেগ ধৰণেও মই বনাওঁ, কেতিয়াবা বাৰু বনালে মই আকৌ নেক্সট ভিডিঅ'ত নিশ্চয় দিম। আৰু মোৰ এই ভিডিঅ'টো চাই যদি ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।